নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'। আজি আপোনালোকক লৈ যাব চেষ্টা কৰিম বঙাইগাঁও জিলাৰ ভিতৰত এখন পৰিষ্কাৰ পৰিচ্ছন্ন এখন গাঁৱলৈ। তেনেহ'লে বলক তালৈ আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মনবা মই ফাইনালি আহি পালোঁ এই গাঁওখন, আৰু এই গাঁওখনৰ নাম হ'ল বাঘপাৰা গাঁও, আৰু এই গাঁওখনেই হ'ল বঙাইগাঁও জিলাৰ ভিতৰত পৰিষ্কাৰ পৰিচ্ছন্নতা এখন গাঁও। এতিয়া আপোনালোকক মই এই গাঁওখনৰ এটাকৈ দৃশ্য আপোনালোকৰ সন্মুখত দেখাব চেষ্টা কৰিম। প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। এইটো গাঁৱৰ প্ৰতিটো ঘৰৰ সন্মুখত এনেকৈ নিজ হাতেৰে বাহিৰে ডাষ্টবিন বনাইছে, আৰু প্ৰতিটো ঘৰৰ সন্মুখত এনেকৈ ডাষ্টবিন ইহঁতে ব্যৱহাৰ কৰে, আৰু এই ডাষ্টবিনৰ ভিতৰতে জাবৰ জোঁথৰ সকলোবিলাক পেলায়। আৰু তাৰ কাৰণে এইটো গাঁও বঙাইগাঁও জিলাৰ ভিতৰত পৰিষ্কাৰ পৰিচ্ছন্নতা এখন গাঁও, আৰু এই গাঁওখনৰ নাম হ'ল বাঘপাৰা গাঁও। আপোনালোকৰ নিজৰ গাঁও বা আপোনালোকৰ নিজৰ চহৰ নগৰৰ ঘৰৰ প্ৰতিটো ঘৰৰ সন্মুখত এনেকৈ আপোনালোকৰ নিজে ডাষ্টবিন ব্যৱহাৰ কৰক। আপোনালোকৰ নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল, গাঁওখনৰ কাৰণেও ভাল, গোটেইবিলাকৰ কাৰণেই ভাল। এতিয়া আপোনালোকক মই এই গাঁওখনৰ কিছু ৰাস্তাৰ দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকে চাওক, এইটো গাঁৱৰ হ'ল এইটো এটা ৰাস্তা। চাওক, এইটো ৰাস্তা এটা পৰিষ্কাৰ পৰিচ্ছন্নতা এটা ৰাস্তা, আৰু আপোনালোকে চাগে ৰাস্তাৰ চাৰিওফালে কেৱল গছ গছনিৰে ভৰা, কিন্তু আপোনালোকে চাওক এইটো ৰাস্তাত এটা কাগজ নাই, এটা পাত নাই। আৰু এইটো হ'ল বঙাইগাঁও জিলাৰ ভিতৰত বাঘপাৰা নামৰ এখন গাঁও, আৰু এই বাঘপাৰা গাঁওটি হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ল এটা গাঁও। আৰু মই পুনৰ কৈছোঁ, আপোনালোকে চাগে ৰাস্তাৰ চাৰিওফালে কেৱল প্ৰাকৃতিক সৌন্দৰ্যে ভৰপূৰ। আপোনালোকে চাওক, এই ৰাস্তাৰ ওপৰত এটা কাগজ নাই, এটা পাত নাই, একো নাই। এই কেনেকৈ এটা পৰিষ্কাৰ পৰিচ্ছন্নতা এটা ৰাস্তা, আৰু মই আপোনালোকক এইটো ৰাস্তাৰ সমগ্ৰ দৃশ্যই মই আপোনালোকক দেখাই গৈ আছোঁ। আৰু এইটো ৰাস্তা দি মই খোজকাঢ়ি গৈ আছোঁ, আৰু এইটো ৰাস্তাৰ সমগ্ৰ দৃশ্য আপোনালোকক দেখাই গৈ আছোঁ। আপোনালোকে চাওক, এই ৰাস্তাৰ চাৰিওফালে কেৱল গছ গছনিৰে ভৰা, ৰাস্তাৰ ওপৰত এটা কাগজ নাই, এটা পাত নাই, একো নাই। আৰু এইটো হ'ল বঙাইগাঁও জিলাৰ ভিতৰত বাঘপাৰা নামৰ এখন গাঁও হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা এটা গাঁও। গতিকে আপোনালোকৰ নিজৰ গাঁও বা নিজৰ চহৰখন আপোনালোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আপোনালোকে বজাই ৰাখক। নিজৰ গাঁওখনৰ কাৰণেও ভাল, নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল। আৰু এই বঙাইগাঁও জিলা বাঘপাৰা গাঁৱৰ হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা গাঁও, আৰু এই পৰিষ্কাৰ পৰিচ্ছন্নতা গাঁৱৰ এটা ভাল এটা স্কিনৰ ডক্টৰ আছে। আপোনালোকৰ যদি স্কিনৰ নানান ধৰণৰ সমস্যাত যদি আপোনালোকে ভুগি আছে, তেনেহ'লে এবাৰ আহি ইয়াতে আপোনালোকে চাই যাব পাৰে। আৰু তাৰ কাৰণে মই আপোনালোকক এবাৰ দেখালোঁ। আৰু আপোনালোকে চাওক, এইটো গাঁৱৰ হ'ল এইটো এটা গীৰ্জা, আৰু এইটো গীৰ্জা এটা ধুনীয়া গীৰ্জা, আৰু এইটো গীৰ্জাৰ চাৰিওফালটো পৰিষ্কাৰ পৰিচ্ছন্নতা হিচাপে ইহঁতে ৰাখিছে। এতিয়া আপোনালোকক মই এইটো গীৰ্জাৰ চাৰিওফালৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা সেইটো আপোনালোকক মই দেখাই। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মনবা কৰা উলাহত মই আপোন পাহৰা গাঁৱৰ হ'ল এইটো গীৰ্জা, আৰু এই গীৰ্জাৰ সন্মুখত ইহঁতে ডাষ্টবিন ব্যৱহাৰ কৰে। আৰু এই গীৰ্জাৰ ভিতৰত যেতিয়া আপুনি প্ৰৱেশ কৰিব, তেতিয়াও ইহঁতে নিজ হাতেৰে এনেকৈ বাহিৰে ডাষ্টবিন বনাইছে, আৰু ভিতৰতো এনেকৈ ডাষ্টবিন ব্যৱহাৰ কৰে। গতিকে আপোনালোকৰ গাঁও চহৰ নগৰ ইত্যাদিৰ সন্মুখত আপোনালোকে এনেকৈ প্ৰতিটো ঘৰৰ সন্মুখত ডাষ্টবিন ব্যৱহাৰ কৰক, আৰু লগতে আপোনালোকে স্বাস্থ্যৱান হওক। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মনবা কৰা উলাহত মই আপোন পাহৰা
হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জাগি উঠে তোমাকে দেখিলে কিন্তু নজনাকে কাষৰলৈ আহিলে জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা গতিকে আপোনালোকৰ গাঁও চহৰ নগৰ ইত্যাদিৰ সন্মুখত আপোনালোকে এনেকৈ প্ৰতিটো ঘৰৰ সন্মুখত ডাষ্টবিন ব্যৱহাৰ কৰক আৰু লগতে আপোনালোকে স্বাস্থ্যৱান হওক আৰু আজিৰ ভিডিঅ'টো এনেকৈ সামৰি মাৰিলোঁ প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেলটো দবাই দিব জয় আই অসম।